অভিনেত্ৰী মুনমি ফুকনে ক'লে শান্তি নহ'ব নেকি জীৱনত কিয় আৱেগিক হৈ পৰিছে অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী মুনমি ফুকন কিবা ভয়ংকৰ বিপদত পৰিছে নেকি অভিনেত্ৰী মুনমি ফুকন সকলো জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমি ফুকনৰ অভিনয় চাই কেনেকুৱা পায় এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ অভিনেত্ৰী মুনমি ফুকনে সামাজিক মাধ্যম ফেচবুকত এটা অতি দুখেৰে পোষ্ট শ্বেয়াৰ কৰিছে পোষ্টটোত অভিনেত্ৰী মুনমি ফুকনে লিখিছে সঁচাকৈ শান্তি নহ'ব নেকি ইমান কষ্ট কৰিছোঁ মোৰ লগতে মোৰ সতীৰ্থ প্ৰতিজন অভিনেতাই কষ্ট কৰে কেৱল আপোনালোকক মনোৰঞ্জন দিবৰ বাবে তাৰ মাজতে যদি এনেকুৱা কিছুমান খবৰ আহে সঁচাকৈ বহুত দুখ লাগে অভিনেত্ৰী মুনমি ফুকনে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি বহুত দুখেৰে কয় যে জনপ্ৰিয় কৌতুক অভিনেতা মোহন খুব সোনকালে যাতে সুস্থ হৈ পৰে অভিনেত্ৰী মুনমি ফুকনে কয় যে বহুত কষ্টৰে এজন অভিনেতা বা এগৰাকী অভিনেত্ৰীয়ে দৰ্শকক আমোদ দিয়ে দৰ্শকক এণ্টাৰটেইনমেণ্ট কৰে এনেদৰে শিল্পী সমাজৰ দুখদায়ক খবৰবোৰ সঁচাকৈ অসহনীয় অসহ্যকৰ অভিনেত্ৰী মুনমি ফুকনে কয় যে আপোনালোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক সুকলমে বেহাবে উৎপুষ্টৰ জনপ্ৰিয় এটা চৰিত্ৰ মোহন অৰ্থাৎ সুদৰ্শন অভিনেতা দীপজ্যোতি কেওট অতি শীঘ্ৰেই সুস্থ হৈ আমাক পুনৰ হহুৱাব পাৰে অভিনেত্ৰী মুনমি ফুকনে কয় যে সঁচাকৈ খবৰটো শুনাৰ পাছত বহুত দুখ লাগিল অভিনেত্ৰী মুনমি ফুকনে কয় যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ খুব সোনকালে মোহন সুস্থ হৈ পৰক ভিডিঅ'টো আছিল ইমানেই আমিও আমাৰ চেনেলৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ